welcome to my new vlogs. আৰু আজিৰ ভিডিঅ'টো একো নহয়, তথাপিও মই আজিৰ ভিডিঅ'টো এইটো ক'ব বিচাৰিছোঁ যে আজিৰ কিবা এক্সামিনেশ্যন হৈ আছে বুলি ইণ্টাৰনেট সেৱা গোটেই অসমতে কৰ্তন কৰি থৈছিলে। তো ইণ্টাৰনেট সেৱা কৰ্তন কৰাৰ কাৰণে যেন এনেকুৱা লাগিছে যেন কিবা লগত নাই নেকি, মানে নেট নচলা হ'ল মোবাইলত আৰু কিবা কিবি কামো থাকে। তো চৰকাৰে সিদ্ধান্তটো কিয় লৈছে আপোনালোকে কোনোবাই জানে যদি জনাব। আৰু কিছুমানে এইটো ভাবে এদিন ইণ্টাৰনেট সেৱা কৰ্তন কৰিলে একো নহয়, হয় সঁচাকৈ এদিন কৰ্তন কৰিলে একো নহয়। তথাপিও জানিব বিচাৰিছোঁ কিয় কৰ্তন কৰি থৈছে। যদি প্ৰশ্ন কাকত লিকেজ হয় বুলি যদি কয়, ইণ্টাৰনেট সেৱা বন্ধ কৰিলে মানে প্ৰশ্ন কাকত লিকেজ নহ'ব বুলি যদি কয়, যদি এক্সামিনেশ্যন হলত ইমান চেকিং হোৱাৰ পিছত মোবাইল কেনেকৈ নিব, লগত প্ৰশাসন থাকে গোটেই হলত। আৰু চৰকাৰে কি আৰু আগন্তুক মেট্ৰিকৰ এক্সাম আৰু হাইস্কুলৰ হায়াৰ ছেকেণ্ডেৰী কিমান এক্সামিনেশ্যন সকলোতে ইণ্টাৰনেট সেৱা কৰ্তন কৰিব নেকি? চৰকাৰে কি সিদ্ধান্ত লয়, তো আপোনালোকে কেনেকৈ কি কৰিছে, তো আপোনালোকে প্লিজ কাইণ্ডলি মোৰ কমেণ্ট বক্সত জনাব। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি দিব।